অৰ্থাৎ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি, তাক FLN বুলি কোৱা হয়। তাৰে কিছুমান লক্ষ্য আছে। সেই লক্ষ্যবিলাক প্ৰতিটো শিশুকেই আহৰণ কৰিবলৈ দিয়া হ'ব। অৰ্থাৎ সেই লক্ষ্য যেনেকৈ হ'লেও শিশুসকলক আহৰণ শিকাব লাগিব প্ৰতিখন স্কুলেই। দ্বিতীয় শ্ৰেণীত আছে, তৃতীয় শ্ৰেণীলৈ, অৰ্থাৎ আমাৰ গোটেইবিলাক ভাৰতৰ গোটেইবিলাক চৰকাৰী খণ্ডত আৰু বেচৰকাৰী খণ্ডত সকলো শিশুৱে এই ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমেৰেচিৰ জ্ঞান প্ৰাপ্ত হ'ব লাগিব। আৰু এয়া নতুন শিক্ষানীতিৰ এক ডাঙৰ পৰিৱৰ্তন আৰু ডাঙৰ পৰিৱৰ্তন। তাৰপাছত আছে ধৰক বিদ্যা প্ৰৱেশ। জানি স্কুলত আহিবলৈ বহুত শিশুৱে ভয় কৰে, তেওঁলোকে জানে। আৰু ব্যক্তিগত খণ্ডৰ আপুনি দেখিব বহুত ল'ৰা ছোৱালীয়ে যিমান তেওঁলোকক মানে বাৰ্ডেন আছে, যিমান বাৰ্ডেন হয়, বিভিন্ন বিষয় থাকে, কৰিবলৈ বহুত কাম থাকে, হোমৱৰ্ক ইত্যাদি কৰি আহিবলৈ ভয় কৰা হয়। কিন্তু বিদ্যা প্ৰৱেশ এক ডাঙৰ পদক্ষেপ হৈছে শিক্ষানীতি, যাৰ যোগেৰে ল'ৰা ছোৱালীসকলক স্কুলত অহাৰ পিছত তেওঁলোকে খেল ধেমালি হাঁহি ফূৰ্তিৰ মাজেৰে তেওঁলোকৰ যাতে সময় থাকে তেওঁলোকে শিকিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। তাক বিদ্যা প্ৰৱেশ বুলি কোৱা হয়। আৰু তাৰ যোগেৰে যেতিয়া শিশুসকল স্কুললৈ আহিব তেওঁলোকে খুব সোনকালে স্কুলৰ পৰিৱেশৰ লগত এডজাষ্ট হ'ব। আৰু এই ফূৰ্তি তামাচাৰ মাজেৰে হাঁহি ধেমালিৰ মাজেৰে যেতিয়া ল'ৰা ছোৱালীয়ে শিকে তেতিয়া ল'ৰা ছোৱালীয়ে খুব ভালকৈ শিকে, তেওঁলোকে জানে। আৰু সেয়া শিশুৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়। গতিকে বিদ্যা প্ৰৱেশৰ যি আঁচনি, বিদ্যা প্ৰৱেশ তাৰে যি আঁচনি, সেয়া আঁচনি এক ডাঙৰ পদক্ষেপ নতুন শিক্ষানীতি। মই কৈ দিছোঁ, NCERT প্ৰথম শ্ৰেণীৰ বাবে 3 মাহৰ খেল ধেমালি ভিত্তিক এক বিদ্যালয় প্ৰস্তুতি মডিউল প্ৰস্তুত কৰিছে, যাৰ নাম বিদ্যা প্ৰৱেশ। এই মডিউলটো মূলতঃ প্ৰথম শ্ৰেণীত প্ৰৱেশ কৰা শিশুসকলৰ বাবে প্ৰায় 12 সপ্তাহৰ বিকাশৰ লক্ষ্যৰে উপযুক্ত নিৰ্দেশনৰ দ্বাৰা শিশুৰ প্ৰাক সাক্ষৰতা, প্ৰাক গণনা, জ্ঞানমূলক আৰু সামাজিক দক্ষতা শক্তিশালী কৰিবলৈ প্ৰস্তুত কৰা হৈছে। 2021-22 শিক্ষাবৰ্ষৰ পৰা সমগ্ৰ দেশৰ সকলো কেবিতে এই মডিউল কাৰ্যকৰী কৰা হৈছে। তাৰপাছত NEP 2020-ৰ আন এক উল্লেখযোগ্য পদক্ষেপ হৈছে মৌলিক পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো NCF-SF, যাক 20 অক্টোবৰ 2022 তাৰিখে দেশত বলবৎ কৰা হ'ল। এয়া হ'ল 3 পৰা 8 বছৰ বয়সৰ ভিতৰত শিশুৰ বাবে প্ৰথমটো সংহত পাঠ্যক্ৰম কাঠামো। বিদ্যালয় শিক্ষাৰ বাবে NEP 2020-এ লৈ অনা 5+3+3+4 আৰ্হিৰ পাঠ্যক্ৰম আৰু শিক্ষামূলক গাঁথনিৰ এয়া প্ৰত্যক্ষ ফলাফল। দক্ষতা বিষয় অৰ্থাৎ স্কিল ছাবজেক্ট নাইবা স্কিল হাবৰ যি ইনিচিয়েটিভ পদক্ষেপ, এয়া নতুন শিক্ষানীতিৰ আন এক ডাঙৰ পদক্ষেপ। মই ওপৰতে কৈ দিছোঁ আপোনালোকক, বৃত্তিমূলক শিক্ষাৰ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে আৰু শিশুৱে বিদ্যালয়ত উপস্থিত থকাৰ সময়ছোৱাত দক্ষতা বিকাশৰ বাবে 8ম শ্ৰেণীৰ পৰা সকলো কেবিতে কৃত্ৰিম বুদ্ধিমত্তাক বৃত্তিমূলক বিষয় হিচাপে প্ৰৱৰ্তন কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, আপোনালোকে গম পাইছে, ChatGPT কথা হয়তো আপোনালোকে জানে। গতিকে আমাৰ স্কুলত কেন্দ্ৰীয় বিদ্যালয়বিলাক ইতিমধ্যেই এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এক এডিশ্যনেল ছাবজেক্ট হিচাপে ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে। আৰু প্ৰাক বৃত্তিগত দক্ষতাৰ ভিত্তিত হাতৰ কাম যেনে কাঠৰ কাম, মৃৎশিল্প, বিদ্যুৎ বিষয়ক কাম 2022-23 শিক্ষাবৰ্ষত 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীৰ বাবে আনন্দ পাঠ্যক্ৰম হিচাপে গ্ৰহণ কৰা হৈছে। দেশজুৰি 228খন কেবিত PMUY 3.0 অধীনত শিক্ষা মন্ত্ৰালয় আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ অধীনত পাইলট প্ৰকল্পৰ অংশ হিচাপে বিদ্যালয় বা শিক্ষাৰ বাহিৰ হোৱা যুৱক যুৱতীসকলৰ দক্ষতাৰ বাবে বিদ্যালয়ৰ সময়ৰ পিছত দক্ষতা হাব, স্কিল হাব আৰম্ভ কৰা হৈছে। আমাৰ চিৰাং ডিষ্ট্ৰিক্টত নবোদয় বিদ্যালয়ত স্কিল হাব আৰম্ভ কৰা হৈছে। KV নিউ বঙাইগাঁও আৰু KV ৰঙিয়াতো স্কিল হাব আৰম্ভ কৰা হৈছে, যাৰ যোগেৰে অতি এক্সপাৰ্ট, অতি দক্ষ শিক্ষকৰ দ্বাৰা স্কুলৰ সময়ৰ পিছত স্কুলৰ পৰা আঁতৰ হোৱা, ড্ৰপ আউট হোৱা শিক্ষাৰ্থীক গোটাই মেলি তেওঁলোকক স্কিল হাবৰ যোগেৰে বিভিন্ন বৃত্তিমূলক শিক্ষা সম্পন্ন কৰাৰ কাৰণে এক আঁচনি, এই আঁচনি যুগুত কৰা হৈছে।